তো কি বস্তু এইটো কিনো পৰি আছে ৰাস্তাত এইজন মানুহ নে কি তো বলক ভিডিঅ'টো আৰম্ভ কৰো হেল্ল' গাইছ ৱেলকাম বেক টু মাই নিউ ব্লগ মানে ৰাতিপুৱা মানে দোকানখন খুলি দিলোঁ কালিৰ দৰে চেম এতিয়া মই মানে প্ৰথম গাঁৱটো ধুই অলপমান কাম আছে বলক আৰম্ভ কৰোঁ ভিডিঅ'টো বঢ়িয়াকৈ ভাতটো খাই লওঁ বঢ়িয়াকৈ ভাত চাত খোৱা কমপ্লিট হৈ গ'ল তো ভাত চাত খালোঁ আৰু বঢ়িয়াকৈ ভাত খোৱা কমপ্লিট তো এতিয়া মানে আৰু কি কৰোঁ বলক এবাৰ এতিয়া আৰু প্ৰথম কৰি নাথাকোঁ এতিয়া মানে ডাইৰেক্ট যাওঁ আৰু দোকান অলপ মাল লওঁ দোকান মালখিনি লৈ আহি লগ পাই আছোঁ তো এতিয়া দোকানৰ মালটো লওঁ বলক এতিয়া মানে দোকানৰ লিষ্টটো লিখি লওঁ লিষ্টটো লিখি আৰু মালখিনি লওঁ বলক তো এতিয়া লিষ্ট লেখা হ'ল তো এতিয়া মালটো লওঁ বলক এই দোকানৰ লিষ্ট হাতত লৈ মাল লৈ আহোঁ দোকানৰ তো এইকেইটা পইচা লৈ বলক মালখিনি লওঁ দোকানৰ মালটো লওঁ গৈ থাকোঁ বলক দোকানৰ মালটো লৈ আহোঁ একেবাৰে বলক তো বলক মালখিনি লৈ আহোঁ তো এতিয়া মানে হাইৱে ৰাস্তা পাই গ'লোঁ তো যিহেতু দোকানৰ মাল আনিবলৈ পইচা লাগিব কাৰণে এতিয়া মই পইচাটো ওলাই লওঁ তো এনেকৈ মানে আহি দোকান পাই গ'লোঁ আমি মানে য'ৰ পৰা মালটো ল'ম এতিয়া তো আহি পালোঁ মানে দোকান কাটুৰি দি তো এতিয়া মানে আহি পালোঁ চিপছটো লৈ লওঁ আৰু পৰা কিবা কানি অলপমান তো চাওঁ কি লওঁ এই লওঁ তো এতিয়া যিমান মাল লৈছিলোঁ সেইখিনি মানে এতিয়া ভৰাই আছে বেগত তো এইফালে মানে যিমান ভাবিছিলোঁ তাতকৈ ডাবল লোৱা হ'ল তো এইখন দোকানৰ পৰাই ল'লোঁ তো ভাবিছিলোঁ কি অলপমান ল'ম তো সেইমতে লোৱাই নহ'ল মানে তো এতিয়া আপোনালোক সোমাই থাকক তো এটা খাই লওঁ তো এতিয়া মানে এটা প্ৰব্লেম হ'ল মানে লগাতকৈ বহুত মাল হৈ গ'ল বাইকত নধৰা হৈ গ'ল তো এতিয়া মানে এখন ই ৰিক্সা ৰখি আছোঁ কাৰণ ই ৰিক্সা এখন লাগিব কাৰণ যদি মালখিনি নাযায় তো সেইকাৰণে এখন এতিয়া ই ৰিক্সা ৰখি আছোঁ তো ই ৰিক্সাখন আহিলে যাওঁ আৰু তো ই ৰিক্সা এটা কোনটো চাইডৰ পৰা অনা তো এইটো চাইডৰ পৰা আহিব লাগিব তো ই ৰিক্সাখন আহিলে যাওঁ তো এখন আহিছে ৰ'ব ৰিক্সা আহি গ'লে তই পিনে চাওক এখন ৰিক্সা আহি গ'লে এতিয়া জ্বলিব লাগে এতিয়া মানে যাত্ৰা আৰম্ভ কৰি দিলোঁ ঘৰলৈ তো বলক গৈ থাকোঁ তো এনেকৈ গৈ আছোঁ আৰু ই ৰিক্সাতে নিব লাগিব যিহেতু বাইকত নধৰে তো এতিয়া বলক গৈ থাকোঁ আৰু একদম অৱস্থা নাই সেইখিনি যাব একেবাৰে অৱস্থা নাই এইটো চাব পাৰি এইপিনে মাল আছে খুব যাই আছে এটা চৰিত্ৰ দি আছে একদম অৱস্থা নাই তো এতিয়া আহি গ'লো আৰু এই যে মাল থোৱা কমপ্লিট হৈ গ'ল বঢ়িয়াকৈ মালখিনি থৈ দিলোঁ আপোনালোকক মানে শ্লিপখন দেখাই দিওঁ কি মাল আনিলোঁ ছেকেণ্ড কেইটকা আনিলোঁ দেখাই দিওঁ তো পিনে চাওক পূৰা 11,000 12,000 কিবা 2 টকা নে কি কম তো চাওঁ পিনে তো এতিয়া গা পা ধুই আহোঁ একদম মানে ভাগৰ লাগি গৈছে তো বলক গা পা ধুই আহোঁ ইফালে প্ৰায় মানে 12,000 টকা আৰু লগতে এইখনো আছিল তো প্ৰায় মানে 13,000 টকাৰ মানে মাল আনিলোঁ আৰু আজি এতিয়া মানে বঢ়িয়াকৈ গা চা ধুলোঁ গা চা ধুই মানে অলপমান পূজা চূজা কৰি আৰু অলপমান বাৰীত তেনি আহিছোঁ তো তেনেকৈ দোকানৰ মাল চাল আনিলোঁ আনি কিনে আৰু অলপ বাৰীত তেনি আহিলোঁ আৰু গা চা ধুই বঢ়িয়াকৈ তো এতিয়া অলপ ভাতটো খাই লওঁ ভাতটো খাই আৰু দোকানত বহিব লাগে তো ইপিনে মানে কিবা ইহঁতৰ দোকান নে কিবা বনাব তাৰে কাম চলি আছে ঘৰৰ ইমান দিনে পুৰা দোকান খালী হৈছিল আজি পুৰা দোকান পুৰা ভৰ্তি কৰি দিলোঁ পুৰা চাব পাৰে পুৰা মানে দোকান পুৰা ভৰ্তি হৈ গ'ল তো পিনে মই মানে অলপ ছাতি তাতি লগাই দিলোঁ যে হনুমান মানে পুৰা ভৰ্তি লাগিছে পুৰা দোকান বাহিৰৰ মানুহ একো দেখাই নাপায় চাওক ভিতৰৰ পৰা মানে একো দেখাই নাপায় বাহিৰৰ মানুহ তো এই আৰু বান্দৰ চান্দৰ আহিলে অলপমান প্ৰব্লেম হ'ব আৰু অলপমান তো চাওক দেখাই নাপায় তো বলক বাহিৰৰ পৰা একবাৰ দেখাই দিওঁ তো বাহিৰৰ পৰাই চাওক দোকান তো এই বাহিৰৰ পৰাই অলপ মানে মনটো ভাল লাগিছে মানে বেয়া ভাগাত ধৰি গ'ল আজি মানে পুৰা বেয়া কষ্ট হৈছে দিনটো পুৰা ঘূৰি আছোঁ পুৰা
তো মানে পানীপুৰি খাব মন গ'ল সেইকাৰণে পানীপুৰি খাব অলপমান মানে পানীপুৰি ৰাখিলোঁ মানে পানীপুৰি খাব লাগিব তো বলক কেনেকৈ বনাই কি দেখাওঁ আপোনালোকক পানীপুৰি চেলেঞ্জ লাগে তো আপোনালোকে কমেণ্ট এটা কৰি দিব যে পানীপুৰি চেলেঞ্জ লাগে তো পানীপুৰি চেলেঞ্জৰ ভিডিঅ' দি দিম ভাত চাত খাই এনেকৈ এতিয়া অলপমান বহিছোঁ দোকানত তো ভাত চাত বঢ়িয়াকৈ খালোঁ এতিয়া বঢ়িয়াকৈ দোকানত বহি আছোঁ এতিয়া মানে আৰু দোকানত মাল আনিব যাব লাগে মানে অলপ পেঁয়াজ লৈ আহোঁ বলক পেঁয়াজ নাই দোকানত শেষ হৈ গৈছে চালোঁ তো এতিয়া আহি পালোঁ পেজনীয়া দোকান এখনে আছে পেজনীয়া দোকান তো এনেকৈ পেজ লৈ আহি পালোঁ ঘৰ এতিয়া বঢ়িয়াকৈ পেজ লৈ আহি পালোঁ তো এতিয়া মানে বলক পানীপুৰি চেলেঞ্জ কৰোঁ মানে পানীপুৰি বনাব বলক এতিয়া পানীপুৰি বনাব লাগে বলক পানীপুৰি বনাওঁ পানীপুৰিটো বনাই কিনে লগ পাই আছোঁ ভাজি লওঁ মানে বলক পানীপুৰিটো বনাই লগ পাই আছোঁ ৰ'ব মই যে কৈছিলোঁ আৰম্ভণিত এইটোনো কি বস্তু তো সেইটো মানে এজন মানুহ আহিছিল পৰি আছিল কিয় বা পৰি আছিল গম নাপালোঁ মাধৱ মন্দিৰ গাঁৱতে পৰি আছিল কিয় বা পৰি আছিল গম নাপালোঁ আৰু মোৰ মানে কেমেৰাৰ লেন্সখন ইমান এটা ভাল নহয় সেইকাৰণে আপোনালোকে ধৰিব নোৱাৰিলে তো এতিয়া গধূলি হৈ গ'ল তো সেইখিনি টাইমত একদম মানে মহ চহ একদম মানে উৎপাত নোহোৱা কৰি দিয়ে কি ক'ম আৰু এই মহটো বহুত হয় এইখিনি টাইমত তো আহক ছাতি লগাই দিওঁ যিহেতু গধূল হ'ল এতিয়া প্ৰায় 8টাই বাজে তো দোকানত বন্ধ কৰিম আৰু লাহে ধীৰে দোকানত বৰষুণ আহিব তো বৰষুণ আহিব সেইকাৰণে বন্ধ কৰিম আৰু এতিয়া ফাইনেলি হ'ল পানীপুৰিখিনি তো চাব পাৰে পানীপুৰিখিনি খাই লগ পাই আছোঁ এইখিনি পানীপুৰি পূৰা বঢ়িয়াকৈ বনালোঁ পানীপুৰি চানীপুৰি খোৱা হ'ল তো এই ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিম বুলি ভাবিলোঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব তো বাই নেক্সট ভিডিঅ'ত লগ পাম এতিয়া মানে বৰষুণ আহিলোঁ তো বাই নেক্সট ভিডিঅ'ত লগ পাম